তো নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো হ'ল আসাম পুলিচৰ কাটঅফৰ ওপৰত। তো তোমালোকে ৰিটেনত কিমান নম্বৰ তোলাব লাগিব আৰু ফিজিকেলত তোমালোকে কিমান নম্বৰ পাইছিলা। তো ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফটো দুয়োটা লগ লাগিহে এটা কাটঅফ ওলাব। সেই কাটঅফটো ওলাৰ পিছতহে তোমালোকে ভাইভা দিবলৈ সুযোগ পাবা। তো এতিয়া কথাটো হ'ল যে ৰিটেনত তোমালোকে কিমান নম্বৰ তোলাব লাগিব বা কিমান নম্বৰ পালে তোমালোকে ভাইভা দিবলৈ সুযোগ পাবা। তো আজি সকলোখিনি আমি কথা পাতিবলৈ চেষ্টা কৰিম। তো সেইখিনি কাটঅফ তোমালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম, কোনখন ডিষ্ট্ৰিক্টত কিমান ৰিটেনত নম্বৰ তোলাব লাগিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈ চাই থাকিব। তো আমি এতিয়া আহিছো কাটঅফৰ বিষয়লৈ। তো তোমালোকে ৰিটেনত কিমান নম্বৰ তোলাব লাগিব সেইটো বিষয় আমি আলোচনা কৰিবলৈ গৈ আছো। প্ৰথমতে আমি আহিছো নগাঁও ডিষ্ট্ৰিক্টত। তো নগাঁও ডিষ্ট্ৰিক্টত ৰিটেনত কিমান তোলাব লাগিব সেইটো আমি চাবলৈ চেষ্টা কৰিম। তো নগাঁও ডিষ্ট্ৰিক্টত ইউআৰ কেটেগৰীত চাবলৈ গ'লে ফিজিকেলত তেওঁলোকে তোলাইছিলে 31.42 আৰু ৰিটেনত তেওঁলোকে তোলাব লাগিব 38। তো ৰিটেনৰ কাটঅফটো আৰু ফিজিকেলৰ কাটঅফটো দুয়োটা লগাই দিলে হৈ যায় 69। তো টোটেলত 69 আহি যায় নগাঁও ডিষ্ট্ৰিক্টত। তো যিসকল বন্ধু বান্ধৱীৰে 69 কাটঅফ থাকিব টোটেলত, তো তেওঁলোকে এটা চান্স পাব ভাইভা দিয়াৰ কাৰণে বা তেওঁলোকৰ এটা কাটঅফৰ ভিতৰত সোমাই থাকিব ভাইভা দিয়াৰ কাৰণে তেওঁলোকে এটা সুযোগ পোৱাৰ কাৰণে এটা আশা থাকিব। তো এতিয়া আমি আহিছো OBC MOBCৰ বিষয়টোলৈ। তো OBC MOBCয়ে ফিজিকেলত তোলাইছিলে 30.68 আৰু এওঁলোকে ৰিটেনত তোলাব লাগিব 35। তো এওঁলোকৰো চাবলৈ গ'লে ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফ দুয়োটা লগ কৰি দিলে এওঁলোকৰো টোটেলত আহি যায় 65। তো 65 থাকিলে OBC MOBCৰ টোটেলত যদিহে 65 থাকে এওঁলোকো এটা চেপ কাটঅফৰ ভিতৰত সোমাই থাকিব ভাইভা দিয়াৰ কাৰণে, এওঁলোকো এটা সুযোগ পাব পাৰে ভাইভা দিয়াৰ কাৰণে। তো আমি এতিয়া আহিছো SC। তো SCৰ কেটেগৰীৰ চাবলৈ গ'লে এওঁলোকে ফিজিকেলত তোলালে 31.09 আৰু এওঁলোকে ৰিটেনত যদিহে আনিব পাৰে 37। তো এওঁলোকৰো ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফ লগ কৰি দিলে এওঁলোকৰ আহি যায় 68। তো এওঁলোকৰো টোটেলত আহি যায় 68। যদিহে এওঁলোকৰো 68 থাকে তেতিয়াহ'লে এওঁলোকো এটা চেপ কাটঅফৰ ভিতৰত সোমাই থাকিব ভাইভা দিয়াৰ কাৰণে। তো আমি আলোচনা কৰি আছো নগাঁও ডিষ্ট্ৰিক্টৰ। তো নগাঁও ডিষ্ট্ৰিক্টৰ এতিয়া আমি আলোচনা কৰিম STPত। তো STPত কিমান কাটঅফ যাব পাৰে। তো STPত ফিজিকেলত এওঁলোকে তোলালে 31.06 আৰু এওঁলোকে ৰিটেনত যদিহে আনিব পাৰে 34। তো এওঁলোকৰ টোটেলত আহি যায় 65। তো STPত যদিহে টোটেলত 65 আনিব পাৰে তেতিয়াহ'লে এওঁলোকৰো এটা ভাইভা দিয়াৰ কাৰণে সুযোগ থাকিব বা পাব পাৰে, এওঁলোকৰ এটা চেপ কাটঅফৰ ভিতৰত সোমাই থাকিব এওঁলোকৰো। তো বন্ধু বান্ধৱীসকল, ইতিমধ্যে OMR চিটটো দি দিয়া হ'ল। কোনে কিমান নম্বৰ তোলাব পাৰিছা ৰিটেনত তোমালোকে সেইটো কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ ৰিটেনত কিমান নম্বৰ তোলাব পাৰিলা আৰু ফিজিকেলত তোমালোকৰ কিমান নম্বৰ আছিলে, তো টোটেলত তোমালোকৰ কিমান আহিছে, তো টোটেলৰ সেইখিনি তোমালোকে নম্বৰটো কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তো আমি এটা চেষ্টা কৰিম সঠিক কাটঅফ আনিবলৈ। তো এতিয়া আমি আহিছো নলবাৰী ডিষ্ট্ৰিক্টলৈ। তো নলবাৰী ডিষ্ট্ৰিক্টত ইউআৰ কেটেগৰীত চাবলৈ গ'লে এওঁলোকে ফিজিকেলত তোলালে 32.41, এওঁলোকে যদিহে ৰিটেনত তোলাব পাৰিছে 39। তো টোটেল এওঁলোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফটো দুয়োটা যোগ কৰিলে এওঁলোকৰ টোটেল নম্বৰ আহি যায় 71। তো 71 থাকিলে এওঁলোকো এটা চেপ কাটঅফৰ ভিতৰত সোমাই আছে, এওঁলোকো এটা ভাইভা দিয়াৰ কাৰণে সুযোগ পাব পাৰে বা এওঁলোকো এটা ভাইভা দিয়াৰ কাৰণে সুযোগ পাব বুলিয়ে ক'ব পাৰি 71 থাকিলে। তো এতিয়া আমি আহিছো OBC MOBCৰ কাটঅফটো চাবলৈ। তো OBC MOBCৰ কাটঅফটো চাবলৈ গ'লে এওঁলোকে ফিজিকেলত তোলালে 31.87, এওঁলোকে যদিহে ৰিটেনত তোলাব পাৰে 37। তো টোটেল এওঁলোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফ দুয়োটা যোগ কৰিলে এওঁলোকৰ টোটেলত আহি যায় 68। তো 68 থাকিলে এওঁলোকৰো এটা চেপ কাটঅফৰ ভিতৰত সোমাই থাকিব ভাইভা দিয়াৰ কাৰণে এটা চেপ কাটঅফ বুলিয়ে ক'ব পাৰি 68 থাকিলে। আমি চাই আছো নলবাৰী ডিষ্ট্ৰিক্টৰ। আমি এতিয়া চাবলৈ চেষ্টা কৰিম SC কেটেগৰীৰ কিমান কাটঅফ আহিব পাৰে ভাইভাৰ কাৰণে। তো SC কেটেগৰীত চাবলৈ গ'লে এওঁলোকে ফিজিকেলত তোলালে 32.23 আৰু এওঁলোকে যদিহে ৰিটেনত তোলাব পাৰিছে 38। টোটেল এওঁলোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফটো যোগ কৰিলে এওঁলোকৰ আহি যায় 70। তো 70 কাটঅফ এটা বঢ়িয়া নম্বৰ বুলি ক'ব পাৰি। 70 নম্বৰ যিসকলৰ আছে তেওঁলোকে এটা চেপ কাটঅফৰ ভিতৰত সোমাই আছে ভাইভা দিয়াৰ কাৰণে এওঁলোকৰ এটা সুযোগ
পাব পাৰে বা নিশ্চিন্ত মনে থাকিব পাৰে ভাইভাৰ কাৰণে তো তোমালোকে ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা যিসকলৰ মই কোৱা কাটবৰ ভিতৰত আছে তো এইখিনি কাটবৰ ভিতৰত থাকিলে তোমালোকৰ সেট কাটবৰ ভিতৰত সোমাই আছে আৰু হয়তো কিছুমান ডিস্ট্ৰিক্টত ইয়াত কৰি অলপ কম বেছি হ'ব পাৰে এতিয়া আমি চাম এছটিপি কিমান কাটব উঠিব পাৰে নলবাৰী ডিস্ট্ৰিক্টত তো নলবাৰী ডিস্ট্ৰিক্টৰ এওঁলোকে ফিজিকেলত তোলালে 32.02 আৰু এওঁলোকে যদিহে ৰিটাৰ্ণত তোলাব পাৰিছে 36 তো এওঁলোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে এওঁলোকৰ টোটেলত আহি যায় 68 তো 68 এটা বঢ়িয়া নম্বৰ বুলি ক'ব পাৰি 68 যিসকলৰ আছে তেওঁলোকে ভাইভা দিয়াৰ কাৰণে নিশ্চিন্ত থাকক তো তোমালোকে ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা এইটো এটা বঢ়িয়া সেট কাটঅফৰ ভিতৰত সোমাই আছে এইটো নম্বৰ তো এতিয়া আমি শিৱসাগৰ ডিস্ট্ৰিক্টলৈ আহিছো শিৱসাগৰ ডিস্ট্ৰিক্টত ৰিটাৰ্ণত কিমান পাব লাগিব কিমান পালে ভাইভাৰ কাৰণে এটা সুযোগ পাব পাৰে তো সেইখিনি কথা আমি আলোচনা কৰিবলৈ গৈ আছো তোমালোকে ভালদৰে শুনি থাকক তো ইউআৰ কেটেগৰীত চাবলৈ গ'লে এওঁলোকে ফিজিকেলত তোলালে 32.65 আৰু এওঁলোকে যদিহে ৰিটাৰ্ণত তোলাব পাৰিছে 38 তো এওঁলোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে এওঁলোকৰো আহি যায় 70 তো 70 যিসকলৰ কাটঅফ বা নম্বৰ থাকিব পাৰে এইখিনিৰ কাটঅফৰ ভিতৰত যদিহে থাকে তোমালোকে ভাইভা দিয়াৰ কাৰণে এটা সুযোগ পাব পাৰা তো নিশ্চিন্ত মনে থাকক যিসকলৰ এইখিনি কাটঅফৰ ভিতৰত আছে তো ওবিসি এমওবিসিৰ বিষয়টো চাবলৈ গ'লে ওবিসি এমওবিসিৰ এওঁলোকে ফিজিকেলত তোলালে 32.41 যদিহে এওঁলোকে ৰিটাৰ্ণত আনিব পাৰে 37 তো এওঁলোকৰো ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে এওঁলোকৰো আহি যায় টোটেলত 69 তো 69 আহিলে যিসকলৰ 69 থাকিব তো এওঁলোকে এটা ভাইভাৰ কাৰণে সুযোগ পাব পাৰে তো এইটো এটা বঢ়িয়া নম্বৰ সেট কাটঅফৰ ভিতৰত সোমাই আছে এওঁলোকৰো তো এসসিৰ বিষয়টো চাব গ'লে এসসি সকলেও এটা ফিজিকেলত বঢ়িয়া নম্বৰ তোলাইছিলে আৰু এওঁলোকে ৰিটাৰ্ণত কিমান নম্বৰ তোলাব লাগিব সেইটো আমি চাবলৈ গ'লে এওঁলোকে ফিজিকেলত তোলালে 32.32 আৰু এওঁলোকে যদিহে ৰিটাৰ্ণত তোলাব পাৰিছে 36 তো এওঁলোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ যোগ কৰিলে এওঁলোকৰো আহি যায় 68 তো যিসকলৰ 68 কাটঅফৰ ভিতৰত থাকিব তেওঁলোকে নিশ্চিন্ত মনে থাকক তোমালোকে ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা এইটো এটা বঢ়িয়া নম্বৰ এইটো এটা সেট কাটঅফৰ ভিতৰত থকা নম্বৰ তো যিসকলৰ এইখিনি নম্বৰ আছে তোমালোকে টেনচন ল'ব নালাগে তোমালোকে ভাইভাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি থাকা তো এতিয়া আমি চাবলৈ যাম এছটিপি তো এছটিপিত কিমান নম্বৰ তোলাইছিলে ফিজিকেলত সেইটোও চাম আৰু ৰিটাৰ্ণত কিমান নম্বৰ তোলাব লাগিব সেইটোও চাম তো এছটিপিত চাবলৈ গ'লে এওঁলোকে ফিজিকেলত তোলালে 32.59 আৰু এওঁলোকে ৰিটাৰ্ণত যদিহে তোলাব পাৰিছে 35 তো এওঁলোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে এওঁলোকৰো আহি যায় টোটেলত 67 তো 67 যিসকল বন্ধু বান্ধৱীৰে আছে তেওঁলোকে এটা সেট কাটঅফৰ ভিতৰত সোমাই আছে আৰু তোমালোকৰ ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকিব পাৰা এইটো এটা বঢ়িয়া নম্বৰ সেট কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ হয় তোমালোকে ভাইভা দিয়াৰ কাৰণে এটা সুযোগ পাব পাৰা তো আমি আলোচনা কৰিছো ডিস্ট্ৰিক্ট ওয়াইজ কিমান কাটঅফ যাব পাৰে ৰিটাৰ্ণত কিমান নম্বৰ তোলাব পাৰে তো সকলোখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তোমালোকে কেৱল ভালদৰে শুনি থাকক আৰু ভালদৰে চাই থাকক আৰু তোমালোকে কথাবোৰ বুজিবলৈ চেষ্টা কৰিবা তো এতিয়া আমি আহিছো শোণিতপুৰ ডিস্ট্ৰিক্টলৈ তো শোণিতপুৰ ডিস্ট্ৰিক্টতো ফিজিকেলত বঢ়িয়া নম্বৰ তোলাব পাৰিছিলে ইউআৰ কেটেগৰীত তো ইউআৰ কেটেগৰীত ফিজিকেলত এওঁলোকে তোলালে 31.54 আৰু যদিহে এওঁলোকে ৰিটাৰ্ণত আনিব পাৰে 38 তো এওঁলোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে এওঁলোকৰো আহি যায় 69 তো 69 এটা বঢ়িয়া নম্বৰ সেট কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ এওঁলোকো এটা সুযোগ পাৱাৰ কাৰণে আশাত আছে যদিহে 69 যিসকলৰ আছে এওঁলোকো ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকিব পাৰা তোমালোকে টেনচন ল'ব নালাগে তোমালোকে ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা এইটো সেট কাটঅফত থকা এটা নম্বৰ হয় তো ওবিসি এমওবিসিৰ এওঁলোকে ফিজিকেলত তোলালে 31.15 এওঁলোকে যদিহে ৰিটাৰ্ণত তোলাব পাৰিছে 37 তো 37 আৰু ৰিটাৰ্ণ আৰু ফিজিকেলৰ দুয়োটা কাটঅফ যোগ কৰিলে এওঁলোকৰ টোটেলত আহি যায় 68 তো 68 থাকিলে তোমালোকৰো এটা সেট কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ 68 থাকিলে তোমালোকো ভাইভা দিয়াৰ কাৰণে এটা সুযোগ পাব পাৰা তো তোমালোকে নিশ্চিন্ত মনে থাকক তো এতিয়া আমি চাবলৈ যাম এসসি তো এসসিৰ বিষয়টো চাবলৈ গ'লে এওঁলোকে ফিজিকেলত তোলাইছিলে 30.97 আৰু এওঁলোকে যদিহে ৰিটাৰ্ণত তোলাব পাৰে 36 তো ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ যোগ কৰিলে এওঁলোকৰ টোটেলত আহি যায় 66 তো 66 এটা বঢ়িয়া নম্বৰ হয় সেট কাটঅফৰ ভিতৰত থকা নম্বৰ হয় যিসকলৰ 66 থাকিব তোমালোকো টেনচন ল'ব নালাগে তোমালোকো ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা তোমালোকো ভাইভা দিয়াৰ কাৰণে সুযোগ পোৱাৰ কাৰণে নিশ্চিন্ত মনে থাকক তো
এতিয়া আমি আহিছো STP তো STP-ত এওঁলোকে ফিজিকেলত তোলালে 31.33 এওঁলোকে যদিহে তোমালোকে ৰিটেনত তোলাব পাৰা 35 তো তোমালোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰো আহি যায় টোটালত 66 তো 66 থাকিলে তোমালোকৰো হৈ যাব বুলি ক'ব পাৰি ফাইভাৰ কাৰণে এটা আশা থকা বুলি ক'ব পাৰি তোমালোকে কেৱল এতিয়া ফাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা তো মই বাৰে বাৰে কৈ আছো মই যিখিনি কাটঅফৰ ভিতৰত তোমালোকক কৈ আছো এইখিনি কাটঅফৰ ভিতৰত যিসকলৰ আছে তোমালোকে ফাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা নিশ্চিন্ত থাকক তোমালোকে ফাইভাৰ কাৰণে এটা সুযোগ পাব পাৰা তো বন্ধু গল এতিয়া আমি আছো সাউথ সালমাৰাৰ ডিস্ট্ৰিক্টলৈ তো এখন ডিস্ট্ৰিক্টত চাবলৈ গলে তোমালোকৰ ফিজিকেলত আহিলে ইউআৰ কেটেগৰীত 32.11 আৰু তোমালোকে যদিহে ৰিটেনত তোলাব পাৰিছা 37 তো তোমালোকৰ টোটালত আহি যায় 69 তো তোমালোকৰ যিসকলৰ 69 থাকিব টোটালত তো তোমালোকৰ টেনশন ল'ব নালাগে তোমালোকে এটা ফাইভাৰ দিয়াৰ কাৰণে সুযোগ পাব পাৰা তো তোমালোকে এতিয়াৰ পৰা ফাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকিব পাৰা তো ওবিসি এমওবিসিৰ বিষয়টো চাবলৈ গলে ওবিসি এমওবিসি ফিজিকেলত তোলালে 21.20 আৰু তোমালোকে যদিহে ৰিটেনত তোলাব পাৰিছা 34 তো তোমালোকৰ টোটালত আহি যায় ফিজিকেলৰ কাটঅফটো যোগ কৰিলে আৰু ৰিটেনৰ কাটঅফ যোগ কৰিলে তোমালোকৰ টোটালত আহি যায় 55 তো 55 যিসকলৰ টোটালত আহি আছে বা তোমালোকে অলৰেডি গমে পাইছা চাগে ওএমআৰ চিটত নম্বৰটো লব পাৰিছা কোনে কিমান নম্বৰ লব পাৰিছা তো তোমালোকৰ ৰিটেনৰ নম্বৰটো আৰু ফিজিকেলৰ নম্বৰটো যোগ কৰিলে যদিহে তোমালোকৰ 55 আছে তোমালোকে টেনশন লব নালাগে তোমালোকে ফাইভাৰ দিয়াৰ কাৰণে এটা প্ৰিপাৰেচন কৰি থাকা ফাইভাৰ দিয়াৰ কাৰণে এটা সুযোগ পাব পাৰা তো এতিয়া আমি আহিছো এসসি সকলৰ তো এসসি সকলে ফিজিকেলত তোলালে 29.55 তোমালোকে যদিহে ৰিটেনত তোলাব পাৰিছা 35 তো তোমালোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ টোটালত আহি যায় 64 তো টোটালত যিসকল বন্ধুৰে 64 থাকিব তোমালোকে ফাইভাৰ দিয়াৰ কাৰণে সুযোগ পাব পাৰা তো তোমালোকেও ফাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা ভালদৰে তোমালোকে কেনেবাকে ফাইভাৰ দিয়াৰ কাৰণে সুযোগ পাই গলে তোমালোকে সেইটো ফাইদা ল'ব পাৰিবা ফাইভাৰটোত ভালদৰে প্ৰিপাৰেচন কৰি থাকা ফাইভাৰ কাৰণে ফাইভাৰটো ভালদৰে পাছ কৰিব পাৰিবা তো এসটিপি বিষয়টো চাবলৈ গলে এসটিপি সকলে ফিজিকেলত তোলালে 24.40 তোমালোকে যদিহে ৰিটেনত তোলাব পাৰিছা 34 তো টোটালত তোমালোকৰ আহি যায় 58 তো যিসকলৰ 58 টোটালত আহি আছে তোমালোকৰ এইটো সেপ কাটঅফৰ ভিতৰত থকা নম্বৰ হয় তোমালোকক ফাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকিব পাৰা ফাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা কাৰণ সোনকালে ফাইভাৰ পতাৰ কাৰণে গৈ আছে তো যিগতিকে সোনকালে ফাইভাৰ পতাৰ কাৰণে গৈ আছে তোমালোকৰ কেনেবাকে ৰিজাল্টটো ওলাই গলে ফাইভাৰ কাৰণে প্ৰিপাৰেচন কৰাৰ কাৰণে তোমালোকে সময় নাপাবা পিছত তো এতিয়াৰ পৰা তোমালোকে ফাইভাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি থাকা যাতে ফাইভাৰটো ভালদৰে দিব পাৰা ভালদৰে নম্বৰ এটা তোলাই তোমালোকে ফাইনেল কাটঅফত যাতে সিলেকশন পাব পাৰা তো সেইটো আমি বিচাৰো তোমালোকে এতিয়াৰ পৰা ভালদৰে ফাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা তো বন্ধুগণ এতিয়া আমি আহিছো তামুলপুৰ ডিস্ট্ৰিক্টলৈ তামুলপুৰ ডিস্ট্ৰিক্টখনত এইবাৰ ফিজিকেলত বহুত নম্বৰ গুচি গল তো এতিয়া ৰিটেনত কিমান নম্বৰ তোলাব লাগিব তো সকলোখিনি আমি কথা পাতিবলৈ চেষ্টা কৰি আছো ৰিটেনত কিমান নম্বৰ পালে তোমালোকে ফাইভাৰ দিবলৈ পাবা তো এতিয়া আমি আহক চাওঁ তামুলপুৰ ডিস্ট্ৰিক্টত কিমান আহিব ৰিটেনত কিমান উঠিব ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফটো দুয়োটা যোগ কৰিলে কিমান কাটঅফ আহি আছে সেইটো বিষয় আমি চাবলৈ গৈ আছো তো আমি ইউআৰ কেটেগৰীত প্ৰথমতে চাবলৈ গলে এওঁলোকে ইউআৰ কেটেগৰীত ফিজিকেলত তোলালে 34.08 তো তোমালোকে ৰিটেনত যদিহে তোলাব পাৰিছা 40 তো তোমালোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ টোটালত আহি যায় 74 তো তোমালোকৰ ফিজিকেলত বহুত কাটঅফ গুচি গল তো ৰিটেনতো হয়তো চাগে বহুত কাটঅফ আহিব পাৰে হেতু কাৰণে আমি এটা ক্যালকুলেশন কৰি কেনে ধৰিছো যিসকল বন্ধু বান্ধৱীয়ে 40 ৰিটেনত আনিব পাৰে তেওঁলোকে সুযোগ পোৱাৰ কাৰণে এটা আশা থাকিব তো আমি চাবলৈ আহিছো ইউআৰ কেটেগৰীত তো ইউআৰ কেটেগৰীত এওঁলোকে ফিজিকেলত তোলালে 34.08 তোমালোকে যদিহে ৰিটেনত আনিব পাৰে 40 তো তোমালোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ আহি যায় টোটালত 74 তো যিসকলৰ 74 থাকিব তোমালোকে এটা সেফ কাটঅফৰ ভিতৰত সোমাই থাকিবা তোমালোকে ফাইভাৰ দিয়াৰ কাৰণে এটা সুযোগ পাব পাৰা তো যিসকলৰ বন্ধু বান্ধৱীৰে 74 আছে তোমালোকে ফাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা নিশ্চিন্ত মানে থাকা এইখিনি নম্বৰ যিসকলৰ আছে তোমালোকে ফাইভাৰ দিয়াৰ কাৰণে এটা নিশ্চিন্ত বুলি ক'ব পাৰি তো ওবিসি এমওবিসিৰ বিষয়টো চাবলৈ গলে ওবিসি এমওবিসি ফিজিকেলত তোলালে 33.00 তোমালোকে যদিহে ৰিটেনত আনিব পাৰা 39 তো ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ টোটালত আহি যায় 72 তো 72 আহিলে এইটো এটা বঢ়িয়া নম্বৰ হয় তো যিসকল বন্ধুৰে 72 থাকিব তোমালোকে ফাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকিব পাৰা ফাইভাৰ কাৰণে এটা সেফ কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ হয় এইটো তোমালোকে নিশ্চিন্ত থাকক ফাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা
তো এছচিৰ বিষয়টো চাবলৈ গ'লে এছচি সকলে ফিজিকেলত তোলালে 32.65 তোমালোকে যদিহে ৰিটাৰ্ণত আনিব পাৰা 37 তো তোমালোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ টোটেলত আহি যায় 69 তো যিসকলৰ 69 আছে তোমালোকৰ এইটো চেপ কাটঅফৰ ভিতৰত থকা নম্বৰ হয় তোমালোকৰ ভাইবা দিয়াৰ কাৰণে সুযোগ পাব পাৰা তো এতিয়া আমি আহিছো এসটিপি তো এসটিপিৰ বিষয়টো চাবলৈ গ'লে এওঁলোকে ফিজিকেলত তুলাই দিলে 34.00 তোমালোকে যদিহে ৰিটাৰ্ণত আনিব পাৰা 38 তো তোমালোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ টোটেলত আহি যায় 72 তো 72 যিসকলৰ আছে এইটো চেপ কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ হয় তোমালোকৰ ভাইবা দিয়াৰ কাৰণে সুযোগ পাব পাৰা তো এতিয়া আমি আহিছো তিনিচুকীয়া ডিস্ট্ৰিক্টলৈ তো তিনিচুকীয়া ডিস্ট্ৰিক্টৰ বিষয়টো চাবলৈ গ'লে তিনিচুকীয়া ডিস্ট্ৰিক্টত এওঁলোকে ফিজিকেলত তুলালে ইৱাৰ কেটেগৰীত 31.32 তোমালোকে যদিহে ৰিটাৰ্ণত আনিব পাৰা 38 তোমালোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ টোটেলত আহি যায় 69 তো 69 এটা চেপ কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ তোমালোকক ভাইবা দিয়াৰ কাৰণে এটা সুযোগ পাব পাৰা তো ওবিসি এমওবিসিৰ বিষয়টো চাবলৈ গ'লে ওবিসি এমওবিসি ফিজিকেলত তুলালে 30.95 তোমালোকে যদিহে ৰিটাৰ্ণত আনিব পাৰা 37 তো ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ টোটেলত আহি যায় 67 তো 67 আহিলে তোমালোকৰ এটা চেপ কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ হয় এইটো তোমালোকক ভাইবাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা এইটো চেপ কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ এইটো নম্বৰ যাৰ যিসকলৰ আছে তোমালোকক ভাইবাৰ কাৰণে সুযোগ পাব পাৰা ভাইবা দিয়াৰ কাৰণে তো এসসি সকলৰ বিষয়টো চাবলৈ গ'লে এসসি সকলে ফিজিকেলত তুলালে 28.24 তোমালোকে যদিহে ৰিটাৰ্ণত তুলাব পাৰা 35 তো তোমালোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ টোটেলত আহি যায় 63 তো 63 থাকিলে এইটো চেপ কাটঅফৰ ভিতৰত থকা নম্বৰ হয় 63 থাকিলে তোমালোকৰ ভাইবা দিয়াৰ কাৰণে সুযোগ পাব পাৰা তো এতিয়া আমি আহিছো এসটিপি তো এসটিপি সকলে ফিজিকেলত তুলালে 31.03 তোমালোকে যদিহে ৰিটাৰ্ণত আনিব পাৰা 36 তো তোমালোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ টোটেলত আহি যায় 67 তো যিসকলৰ 67 আছে বা থাকিব তোমালোকে নিশ্চিন্ত থাকক ভাইবা দিয়াৰ কাৰণে তোমালোকে ভাইবাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি থাকা যাতে ভাইবা দিয়াৰ কাৰণে সুযোগ পোৱাৰ পিছত ভাইবাটো ভালদৰে দি তোমালোকে ফাইনেল কাটঅফত সিলেকশন পাব পাৰা তো এতিয়া আমি আহিছো ওদালগুৰি ডিস্ট্ৰিক্টলৈ তো ওদালগুৰি ডিস্ট্ৰিক্টত চাবলৈ গ'লে এওঁলোকে ইউআৰ কেটেগৰীত ফিজিকেলত তুলাই দিলে 32.96 এওঁলোকে যদিহে ৰিটাৰ্ণত আনিব পাৰে 39 তো ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে এওঁলোকৰ টোটেলত আহি যায় 71 তো 71 এটা চেপ কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ হয় তো যিসকলৰ 71 আছে তোমালোকে নিশ্চিন্ত থাকক তোমালোকক ভাইবা দিয়াৰ কাৰণে সুযোগ পাব পাৰা তো ওবিসি এমওবিসিৰ বিষয়টো এতিয়া আমি চাবলৈ গৈ আছো তো ওবিসি এমওবিসি ফিজিকেলত তুলাই দিলে 32.23 তো এওঁলোকে যদিহে ৰিটাৰ্ণত আনিব পাৰে 38 এওঁলোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে এওঁলোকৰ টোটেলত আহি যায় 70 তো যিসকলৰ 70 থাকিব তোমালোকক ভাইবাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকিব পাৰা এইটো এটা চেপ কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ হয় তো এতিয়া আমি আহিছো এসসিৰ বিষয়টো চাবলৈ তো এসসি সকলে ফিজিকেলত তুলালে 32.11 তো তোমালোকে যদিহে ৰিটাৰ্ণত আনিব পাৰা 37 তো তোমালোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ যোগ কৰিলে দুয়োটা তোমালোকৰ টোটেলত আহি যায় 69 তো 69 চেপ কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ হয় যিসকলৰ 69 আছে তোমালোকে ভাইবা দিয়াৰ কাৰণে সুযোগ পাব পাৰা এতিয়া আমি আহিছো এসটিপি তো এসটিপি সকলে ফিজিকেলত তুলালে 32.84 তোমালোকে যদিহে ৰিটাৰ্ণত আনিব পাৰা 36 তোমালোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ আহি যায় টোটেলত 68 তো যিসকলৰ 68 আছে তোমালোকও টেনশন ল'ব নালাগে তোমালোকৰ ভাইবা দিয়াৰ কাৰণে সুযোগ পাব পাৰা তোমালোকে এতিয়া কেৱল ভাইবাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি থাকা কেনেবাকে তোমালোকৰ সুযোগ পোৱা যদিহে তেতিয়া তোমালোকে ভাইবাটো ভালদৰে দিব পাৰিবা ভাইবাটো ভালদৰে পাছ কৰিব পাৰিবা তো এতিয়া আমি আহিছো ৱেষ্ট কাৰ্বি আংলং ডিস্ট্ৰিক্টলৈ তো এইখন ডিস্ট্ৰিক্টত চাবলৈ গ'লে ফিজিকেলত এওঁলোকে কিমান নম্বৰ তুলালে আৰু এওঁলোকে ৰিটাৰ্ণত কিমান নম্বৰ তুলাব লাগিব তো ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে এওঁলোকৰ টোটেলত কিমান আহি আছে তো সেইখিনি আমি চাবলৈ গৈ আছো তো প্ৰথমতে আমি আছো ইৱাৰ কেটেগৰীত তো ইৱাৰ কেটেগৰীত এওঁলোকে তুলাই দিলে 30.12 ফিজিকেলত তো তোমালোকে যদিহে ৰিটাৰ্ণত আনিব পাৰা 37 তো তোমালোকৰ ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ টোটেলত আহি যায় 67 তো 67 এটা চেপ কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ হয় যিসকলৰ 67 আছে তোমালোকে ভাইবাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা তো হয়তো কিছুমান সময়ত অলপ কম বেছি নম্বৰ
উঠিব পাৰে। তো OBC MOBC বিষয়টো চাবলৈ গ'লে OBC MOBC ফিজিকেলত তোলাই দিলে 29.39, তোমালোকে যদি সেই ৰিটাৰ্ণত আনিব পাৰা 34, তো তোমালোকৰো ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে তোমালোকৰ টোটেলত আহি যায় 63। তো 63 এটা বঢ়িয়া নম্বৰ হয়, চেফ কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ হয়। তো তোমালোকৰ নিশ্চিন্ত মনে থাকক, যিসকলৰ এইখিনি নম্বৰ আছে তোমালোকৰ ভাইবাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি থাকক। তো এতিয়া আমি আহিছো SC সকলৰ। তো SC সকলে ফিজিকেলত কিমান নম্বৰ তোলাইছিলে সেইটো আমি চাবলৈ গৈ আছো। তো SC সকলে ফিজিকেলত তোলালে 25.61, তো এওঁলোকে যদিহে ৰিটাৰ্ণত আনিব পাৰে 33, তো ফিজিকেলৰ কাটঅফ আৰু ৰিটাৰ্ণৰ কাটঅফ দুয়োটা যোগ কৰিলে এওঁলোকৰ টোটেলত আহি যায় 58। তো 58 আহিলে এওঁলোকৰো এইটো চেফ কাটঅফৰ ভিতৰত সোমাই থকা নম্বৰ হয়। তো যিসকলৰ আছে তোমালোকে ভালদৰে ভাইবাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা, তোমালোকক সুযোগ পাব পাৰা। তো এতিয়া আমি আহিছো লাষ্ট বিষয়টোলৈ। তো লাষ্ট বিষয়টো হল STP। তো STPত চাবলৈ গ'লে ফিজিকেলত এওঁলোকে তোলাই দিলে 26.04, তো তোমালোকে ৰিটাৰ্ণত তোলাব লাগিব 35। তো তোমালোকৰো ফিজিকেলৰ নম্বৰটো আৰু ৰিটাৰ্ণৰ নম্বৰটো দুয়োটা যোগ কৰিলে তোমালোকৰ টোটেলত আহি যায় 61। তো যিসকলৰ 61 আছে অলৰেডি তোমালোকে নম্বৰটো পালাই চাগে, বহুতে পালা, OMR চিটটো দি দিয়া হল। তো তোমালোকৰ যদি এইখিনি নম্বৰ আছে তোমালোকো ভাইভা দিয়াৰ কাৰণে সুযোগ পাব পাৰা। তোমালোকে নিশ্চিন্ত মানুহ থাকক, এইখিনি নম্বৰ যিসকলৰ আছে তোমালোকে ভালদৰে ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰা। তো বন্ধু-বান্ধৱীসকল, তোমালোকক গোটেইখন ডিষ্ট্ৰিক্টৰ কাটঅফটো ক'বলৈ চেষ্টা কৰিলো, আৰু যিসকল বন্ধু-বান্ধৱীয়ে অলৰেডি মোক কমেন্ট কৰি আছিলে দাদা আমাৰ ডিষ্ট্ৰিক্টখনৰ কথাটো নকলা যে, কাটঅফটোৰ বিষয়টো নকলা যে, তো সকলোখন ডিষ্ট্ৰিক্টৰ মই কাটঅফটো ক'বলৈ চেষ্টা কৰিলো, তোমালোকক সঠিক আপডেট দিবলৈ চেষ্টা কৰিলো। এইখিনি নম্বৰৰ ভিতৰতে তোমালোকৰ আহিব, আৰু হয়তো কিছুমান সময়ত কিছুমান 1-2 কম হ'ব পাৰে, তাতকৈ কম নহয়। তো বন্ধু-বান্ধৱীসকল, এইটো কোনো ধৰণৰ অফিচিয়েল আপডেট নহয়, এইটো ধৰণৰ কোনো অফিচিয়েল নটিচ নহয়, এইটো জাষ্ট তোমালোকৰ লগত আলোচনা বিলোচনা কৰি এটা মই কাটঅফ বনোৱাইছিলো। তো বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।